ড্ৰাগছৰ কাৰোবাৰ কৰাটো সঁচা ছাৰ। পাগল কি কথা কৈ আছ বে তই? সঁচাটো কৈছো, মই ড্ৰাগছৰ কাৰোবাৰ কৰিছিলো। দিমাগটো গৈছে নেকি তোৰ? হা, তই সেইবোৰ বেয়া কাম কৰিব নোৱাৰ। জানো মই তোক জনা মানুহো কেতিয়াবা নজনা হৈ যায়। নিজে ভাব, ড্ৰাগছৰ কাৰোবাৰ নকৰিলে মোৰ হাতত ইমান পইচা ইমান সোনকালে কেনেকৈ আহে? দেউতাক হৰুৱাবলৈ মই ড্ৰাগছৰ কাৰোবাৰ কৰিছিলো। মিছা কথা কৈছ তই। একো শুনিবলৈ নাই মই। অৰ্জুন ৰবাচোন অৰ্জুন, তুমি বাৰে বাৰে ইয়ালৈ কিয় আহা? বছে কিন্তু বেকগ্ৰাউণ্ডটো বেয়া পাব। বাদ দিয়ক বেকগ্ৰাউণ্ড চেকগ্ৰাউণ্ড। মনক পুলিচে ধৰিলে, এতিয়া পুলিচৰ ওচৰত মোৰে নাম কৈ দিব। তোমাৰ ওচৰত ফটোখিনি আছেনে নাই? কি ক্ষতিটো কৰিম সেই ফটোবোৰে? তাত মনে যে ড্ৰাগছৰ কাৰোবাৰ লগত জড়িত সেইটো প্ৰমাণ হৈছে, কিন্তু মই যে জড়িত নহয় সেইটো প্ৰমাণ হৈছে। পইণ্টটো পিছে ঠিকেই কৈছে। মুখৰ ভিতৰত কি বৰবুৱাই আছে? নাই মানে নতুন ছাৰ আছে নহয়, কিবা এটা কৰিব, তুমি টেনচন নল'বা। টেনচন নলওঁ বুলি বহুত ৰলো, আৰু নহ'ব। বছৰৰ সৈতে ফোনটা ফোনটি কথা পাতিম ব'লক। ৰ'বা, তুমি কামটো কৰাৰ কাৰণে পইচা পাইছানে? সেইটো না নকওঁ, পাইছো। কিমান? দিয়া নাই, 5 লাখমান পালো এতিয়ালৈকে। বেলেগ কামত ইমান সোনকালে টকা পাবানে? ৰিস্কি কাম কাৰণেহে টকা পাইছে, আৰু টকা পাবলৈ হলেতো ৰিস্ক ল'বই লাগিব। অ ভাইটি, কথা এটা শুনাচোন। কওক। তোমাৰ বছ কেতিয়া আহিব? এইবোৰ আমি নাজানো, আহিলে নিজে গম পাব। চালে বাৰে কুকুৰৰ কথা সুধি নাথাকিব, এতিয়া চুপচাপ বহি থাকক। তই থাক, মই গাটো ধুই আহো। ঠিক আছে, চাই থাকিবি ভালকে। ভাইটি, তুমি কিন্তু ইজনতকে ভাল। মই যদি ওলাই যাব পাৰো, তোমাক কিন্তু আমাৰ কোম্পানীত ভাল জব এটা দিয়াম। তেতিয়া কিন্তু তুমি এনেকে লুকাই চুৰি কৰি ফুৰিব নালাগে। তোক পিছে লাভ নহব, মুখখন জপাই ৰাখক। তুমি মানে কথাটো বুজিয়ে পোৱা নাই। এইজনী বৰ পেক পেকাচ থাকে অ। পালি এতিয়া মজা, চুপচাপ থাক। হেল্ল', সি কালিৰ পৰা লকআপত আছে। আপোনালোকে কথাটো বুজিছেনে নাই? মই বুজিছো বৰুৱা, কিন্তু কেছটো কিমান ডাঙৰ সেইটো আপুনি বুজা নাই। ড্ৰাগছ ডিলত ধৰা পৰিছে আপোনাৰ মন, ইমান সহজে বেল নাপাব। হয়তো কি? হয়তো বেল নহবও পাৰে। কি? যদি পুলিচে ভবা ধাৰাটোৱে লগাইছে, তেন্তে বহুত বছৰ জেল হ'ব মনৰ। মেডামক তাৰমানে বছে? হেৰি, তোমাক মই পিছত বুজাই দিম। এতিয়া ব'লা ইয়াৰ পৰা, ছাৰ আহিলে কিন্তু ঝামেলা হ'ব। বাদ দিয়কহে ঝামেলা চামেলা। ছাৰে মানে মেডামক কিডনেপ কৰি কোম্পানী ল'লে? ললো। তোৰ কিবা প্ৰব্লেম? নাই, তেনেকুৱা প্ৰব্লেম নাই। তথাপি কি তথাপি? ড্ৰাগছৰ বিজনেছ কৰাটো কিডনেপ কৰাতকৈ বেছি ডাঙৰ ক্ৰাইম। তই জাননে নাজান? মানে ছাৰে মনে ডেলিভাৰী দিয়া সময়ত যেনেকে মনৰ ফটো তুলি ৰাখিছে, ঠিক সেইদৰে তুমি মনক ড্ৰাগছ দিয়াৰ সময়ত তোমাৰ ফটো তুলি ৰাখিছে। গাদ্দাৰী কৰিছে আপোনালোকে মোৰ লগত। গাদ্দাৰী নহয়, এইটো আমাৰ বিজনেছৰ ৰুলছ এণ্ড ৰেগুলেশ্যন বুলি কয়। প্ৰত্যেকটো মানুহকে বান্ধি ৰাখিবই লাগিব। অকণ ছাৰ বেয়াকৈ ফচাইছে মোক। উপায় নাই অৰ্জুন, তোমাৰ বেকগ্ৰাউণ্ডটো এতিয়া বেলেগ হৈছে। ছাৰৰ লগত থাকিলে বাচিবা, নহ'লে ফচিবা। বুজি পালাই নহয়?
বছ আপুনি কেতিয়া পালেহি ই ইয়াত কেনেকৈ সোমাব পালে ফোন এটা আহিছে যাওঁ ফোন দে দে বছ আজিৰ পৰা ফোন বন্ধ কোনোবাই এখেতক ইয়াৰ পৰা লৈ যোৱা হলে কি হ'ল হয় চৰি বছ মুখখন কিয় বান্ধি থৈছে মনে মনে থাকিবলৈ গ'লে নাথাকে সেইকাৰণে বান্ধি থৈছো খোল আৰে খোল আকৌ আৰু তই অৰ্জুন ইয়াত যি দেখিলি ইয়াতে পাহৰিছ পাহৰিব নোৱাৰিলে কি হব পাৰে সেইটো তই ভালকৈ জান ইয়াক লৈ যাও আহা অৰ্জুন 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 শুনাচোন ইয়াৰ কথা একেবাৰে নুশুনিবা ই তোমাক ফচাই তুমি স্বীকাৰ কৰিছানে তুমি যে ড্ৰাগছৰ ব্যৱসায় কৰিছিলা প্ৰমাণ দেখোন আপোনালোকৰ হাততে আছে সেইখিনি স্বীকাৰ নকৰি কেনেকৈ থাকো তুমি ব্যৱসায় কৰাটো হয়নে নহয় চিৰাচিৰিকৈ উত্তৰ দিয়া হয় কাৰ কথাত কৈ তুমি এইটো ব্যৱসায় কৰিছিলা তই যদি এনেই আছো তই মই মিলি জইন বিজনেছ এটা কৰোৱা টকা পইচা চিন্তা তই কৰিব নালাগে ফাইনেন্স মই কৰিম মাত্ৰ তই মোৰ লগত থাকিলেই তোৰ পঢ়া শুনা আছে কাৰণে তোক লগ ধৰিছো আমি দুটা দুশ্মন হলেও চিনাকি দেচোন তই একাউণ্টটো চাই দিবি বাকী বিজনেছ মই চম্ভালিম কি হ'ল মনে মনে থাকিলা যে কোৱা এইটো ব্যৱসায়ত তোমাক কোনে ইনভলভ কৰিছিলে মই সকলো নিজৰ ইচ্ছাতে কৰিছিলো কোনেও মোক জোৰ কৰা নাই বুজিলো ইয়াৰ পিছত কি কৰিব লাগে মই জানো চক্ৰৱৰ্তী ছাৰ উলিয়া নাই আৰু ছাৰ কোৰ্টলৈ নিয়ে নেকি হাজৰিকাদা ছাৰে কিন্তু দুশ্মনী কৰিবলৈ ভাল চান্স এটা পাইছে ছাৰৰ গাৰ্লফ্ৰেণ্ডক বিয়া পাতিছিল নহয় পালে এতিয়া মজাত ফলছ কেছত ফচাই গোটেই জীৱন জেলৰ ভাত খুৱাব কি বাজে কথাবোৰ কৈ থাকে হে সকলোকে আপোনাৰ দৰে বুলি ভাবিছে নেকি কি হৈছে হাজৰিকাদা নাই ছাৰ এনেই এখেতে মানে ধেমালি কৰিলেও চিৰিয়াছলি লয় মই জেলত থাকিলে কিন্তু সকলোৱে শান্তি পাব ছাৰ মিষ্টাৰ বৰুৱা ধনিকাই চান্দিনী আৰু হাজৰিকাদা ব্লেক পেপাৰখন লৈ আহক ইয়াত চাইন এটা কৰা ব্লেংক পেজ মোৰ ওপৰত যি যি ধাৰা লগাব পাৰি তেনেকুৱা কিবা ষ্টেটমেণ্ট লিখাই ল'ব চাগে ছাৰ একো নাই মই বেয়া নাপাওঁ সন্দেহৰ পৰা কৈছো ছাৰ দিয়ক কলমটো দিয়ক লওক মনকে নাথাকিবি তাৰ একো নহয় মই চান্দিনীক উকিলৰ ওচৰলৈ পঠাইছো তই কথা নকোৱাকৈ মনে মনে থাকচোন তই চিন্তা নকৰিবি তই কথা নকবিচোন প্লিজ দাদা তই মনে মনে থাক তাৰ একো নহয় বুলি কৈছো নহয় মই
হৈছে? দাদা হঠাৎ মোৰ ঘূৰাই বাগৰি পৰিল। প্লিজ ছাৰ, আপুনি ডোন্ট ভেৰি ছাৰ কি হ'ল? এনেকৈ চাইছে যে? এওক আইচিইউ ভৰ্তি কৰি দিয়া। যোৱা কুইক। ছাৰ, ভয় খাব লগা একো নাইতো? নাই আপুনি সঁচাকৈ কৈছেনে? চাওক, আমি পেচেণ্টৰ ট্ৰিটমেণ্ট পজিটিভ থিংকিঙত কৰোঁ। ট্ৰিটমেণ্টৰ আগতে যদি নেগেটিভ চিন্তা কৰোঁ, তেতিয়াহ'লে পেচেণ্টৰ চোন ট্ৰিটমেণ্টেই চ' ডোন্ট ভেৰি। মই পৰীক্ষাকেইটা কৰাই তেখেতৰ কি হৈছে আচল কনফাৰ্মেশ্যন দিব পাৰিম। চান্দনী কোৱা, তুমি দাদাৰ কথা চিন্তা কৰিব নালাগে। দাদাক মই এডমিট কৰিছো। শুনাচোন, তুমি মনৰ জামিনৰ ব্যৱস্থা কৰা। তুমি উকিলজনক লগ ধৰিলা নহয়? ঠিক আছে, হ'ব। আগৰ লাইফটোৱে ভাল আছিলে। মই কেহেৰা লেতেৰা খেলাখন ফচি গলো মই। টেনচন কিয় লৈছা অৰ্জুন? এভৰিথিং উইল বি অল ৰাইট। কি ৰাইট? নহয় মানে চব ঠিক হৈ যাব। ঘটিটো ঠিক হ'ব, ঘটিটো। আপোনালোকে মুখ ফচাই দিলে বে। নাই ফচুৱাও। ফচুৱাও কিবা কথাই নকব আপুনি। ফচাই লৈ কৈ নাই ফচুৱাও। তো চোৱা, তুমি আগতে অকল ড্ৰাগছৰ বিজনেছ কৰিছিলা। এতিয়া সেই বিজনেছটোৰ লগত আৰু এটা বিজনেছ এড হৈ গ'ল। আৰু এটা বিজনেছ মানে? কোনটো বিজনেছৰ কথা কৈছে? কিডনেপিং? কি ফটোৱা কথা কয় হে? কিডনেপিংটো বিজনেছৰ নাম দি মোক ঘূৰাবলৈ নাহিব। তেন্তে কি কৰিবা? পুলিচৰ ওচৰত যাবা? যোৱা, কোৱা গৈ। কিন্তু তুমি পুলিচৰ ওচৰত গৈ পোৱাৰ আগতে ছাৰে তোমাৰ গোটেই বিজনেছৰ ডিটেইলছ পুলিচৰ হাতত পहुঁচাই দিব। তোমাক ভাল পাওঁ কাৰণে কৈছো, এইটো কথা ইমানতে পাহৰি যোৱা। ছাৰৰ হাত বহুত দীঘল। যুঁজিবলৈ গ'লে তুমি নিজেই ফচিবা। এইখন লোৱা, মনৰ বেদৰ পেপাৰ। এতিয়াও তুমি দেৰি কৰি থাকিব নালাগে। সোনকালে মনত থানাৰ পৰা আনি বৰুৱাৰ ওচৰলৈ যোৱা। ছাৰ, কি আহিল ৰিপৰ্টত? আচলতে কি হৈছে ময়ো ৰিপৰ্টত কি হৈছে সেইটো কওকচোন ছাৰ। আচলতে মই কম। ছাৰ, আহিলা বহা। বৰুৱাই কথা পাতি থাকোতে তাত কথা নপতা হ'ল কিয়? কি? পেহীয়ে মোক জোৰকৈ আপোনাৰ ওচৰলৈ পঠাই দি দেউতাক নাৰ্ছিং হোমলৈ লৈ গৈছে। এতিয়া কেনেকুৱা তেখেতৰ? নাৰ্ছিং হোম গ'লে পাইছেগৈ এতিয়া। ফোন কৰিছিলোঁ অলপ আগতে। অ'কে, তেতিয়াহ'লে মই তোমাৰ বেছি সময় নলওঁ। লোৱা, এইখন লোৱা, মনৰ বেদৰ পেপাৰ। এতিয়াও তুমি দেৰি কৰি থাকিব নালাগে। সোনকালে মনত থানাৰ পৰা আনি তুমি বৰুৱাৰ ওচৰলৈ যোৱা। ঠিক আছে ছাৰ। ৰ'বা, ফোন এটা কৰাচোন। বৰুৱাৰ ময়ো এটা খবৰ লৈ লওঁ। দাদা, ছাৰ,
দাদাক আইচিইউৰ পৰা উলিয়াই আনিলে যে বৰুৱা এতিয়া ষ্টেবল সেইকাৰণে কেবিনলৈ চিফ্ট কৰিছোঁ কিন্তু ছাৰ কৈছোৱে নহয় ডোণ্ট ৱেৰি বৰুৱাৰ ভয় কৰিবলগীয়া একোৱে হোৱা নাই ৰিপৰ্ট আহিলে ছাৰ নাই কিন্তু মই ভবা মতে বিশেষ একো ৰিপৰ্টত নাহিব চিষ্টাৰ আপুনি এতিয়াও ভয় খাই আছে নহয় হয় মই আচলতে মই আপোনাৰ ভয় নোহোৱাকৈ আপুনি মোৰ লগত আহকচোন চিষ্টাৰ Yes, তুমি sir. মোক চাবাচোন অ'কে ছাৰ আপুনি ইয়াতে বহক মই ৰিপৰ্টটো লৈ আহি আপোনাক দেখুৱাম তেতিয়া আপোনাৰ চিন্তাটো দূৰ হ'ব জাষ্ট ৱেইট ছাৰ কি আহিল ৰিপৰ্টত আচলতে কি হৈছে ময়ো ৰিপৰ্টত কি হৈছে সেইটো কওকচোন ছাৰ আচলতে মই কম ছাৰ এই ক'তখন কি উপায় নাই মই চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ নোৱাৰিলে মানে কি নোৱাৰিলে আপোনাৰ হাজবেণ্ডক বচাব ছাৰ প্লিজ মোক প্লিজ কিয় কৈছে ক'ব লাগিছিল আমাৰ ছাৰকহে পুৰণা আখেজ পুৰাবলৈ নিৰ্দোষী ল'ৰাটোক জেললৈ পঠিয়ালে কি কোৰ্টলৈ লৈ গৈছে মই কিমান যে ডেঞ্জাৰ